নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক মোৰ চেনেল মাৰ আখললৈ স্বাগতম জনাইছোঁ। গতিকে আজি মই এটা নতুন ব্যঞ্জন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বলকচোন আজি এই ব্যঞ্জনটো আৰম্ভ কৰোঁ। ব্যঞ্জনটো আৰম্ভ কৰিবলৈ মই লৈছোঁ। ব্যঞ্জনটোৰ নাম হৈছে সজিনা। সজিনাৰে বনাম, সজিনাৰ চব্জি। গতিকে এয়া সজিনা লৈছোঁ, এয়া আলু লৈছোঁ, বিলাহী লৈছোঁ, দুফাল কৰি মই কটা জলকীয়া লৈছোঁ আৰু নহৰু থেঠেলিয়াই লৈছোঁ, এয়া পিঁয়াজ লৈছোঁ আৰু এয়া সৰিয়হ অকণমান পিচি লৈছোঁ। গতিকে বলকচোন আমি এই আখলটো তৈয়াৰ কৰোঁ। এয়া মই অকণমান তেল দি লৈছোঁ। এয়া মই তেলটো গৰম হোৱা যেন দেখিছোঁ। গতিকে মই পিঁয়াজখিনি দি দিছোঁ। মই পিঁয়াজখিনি অকণমান লাৰি দিছোঁ যাতে অকণমান ৰঙচুৱা হয়। ইয়াৰ পাছত মই নহৰুটো দি দিম। ইয়াত অকণমান থেঠেলিয়াই যিটো লৈছিলোঁ নহৰু, সেই নহৰুটো দি দিছোঁ। ইয়াৰ পাছত মই জলকীয়াটো দি লৈছোঁ। তাৰ পাছত মই বিলাহীটো দি দিম। আমি যি বিলাহীটো আমি সোৱাদৰ বাবে দিছোঁ, নিদিলেও আপুনি কথা নাই, কিন্তু বিলাহীটো দিলে অকণমান বেছি ভাল লাগিব, সেইকাৰণে আমি বিলাহীটো দি দিছোঁ। ইয়াত দেখিছে আমি গোটেইখিনি নহৰু, পিঁয়াজ, জলকীয়া আৰু বিলাহীখিনি অকণমান ভাজি লৈছোঁ। আমি ইয়াত ভাজি লৈছোঁ, দেখিছে ভাজি আছোঁ আমি। এতিয়া আমি সজিনাখিনি দি দিম। কাটি লোৱা সজিনাখিনি আমি ইয়াতে দি দিছোঁ। আমি এটা মিনিমাম চাইজত কাটি লৈছোঁ সজিনাখিনি, যাতে বৰ বেছি ডাঙৰো নহয় আৰু বৰ বেছি সৰুও নহয়। এই কোমল আছে সজিনাখিনি, গতিকে খাবলৈ ভাল হ'ব। বেছি হেৰিও হোৱা নাই, গতিকে এতিয়া আমি এইখিনি কোমলেই আছে। নতুন যিহেতু সজনা আহিছে গছৰ, মোৰ কিন্তু এই গছৰে সজিনা। এতিয়া মই গোটেইখিনি একেলগে লাৰি দিছোঁ, দেখিছে আপোনালোকে। এয়া মই সজিনা, বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া গোটেইখিনি একেলগে মিশ্ৰণখিনি লাৰি দিছোঁ। ভজাৰ নিচিনা হৈছে গোটেইখিনি। এইবাৰ মই আলুখিনি দি দিম। কাটি লোৱা আলুখিনি মই দি দিছোঁ। মই আলুখিনি গোটেই ডাঙৰ কৰা নাই আৰু গোটেই একেবাৰে কণকণো কৰা নাই, এটা চাইজত ৰাখি থৈ দিছোঁ। গতিকে মই এতিয়া আলুখিনিও দি দিছোঁ। এয়া মই আলুখিনি গোটেই দি দিছোঁ। আলুখিনি দি মই অকণমান লাৰি দিছোঁ। গেছটো আপোনালোকে মিডিয়াম ফ্লেমতে ৰাখিব। এয়া আমি এতিয়া দিব লাগিব নিমখ হালধি। গতিকে আমি নিমখ হালধিখিনি দি দিম। এয়া আমি হালধি দিছোঁ। গতিকে আমি সোৱাদ অনুসাৰে নিমখ হালধিটো দি দিছোঁ। লাৰি দিছোঁ আমি। এতিয়া আমি বটি লোৱা সৰিয়হখিনি দি দিম। এয়া সৰিয়হ দিছোঁ আমি। সৰিয়হখিনি দিয়াৰ পাছত আমি এইখিনি গোটেইখিনি একেলগে লাৰি দিম। দেখিছে আমি গোটেইখিনি একেলগে মিক্স হৈ গৈছে। সৰিয়হখিনি গোটেইখিনি লাগি ধৰিছে মিশ্ৰণখিনিৰ লগত সৰিয়হখিনি। এয়া জাষ্ট বস্তুখিনি ভাজি লোৱাহে হৈছে, এতিয়ালৈ সিজা নাই। গতিকে সিজাৰ কাৰণে আমি অকণমান টাইম ঢাকন দি ৰাখিব লাগিব। গতিকে দেখিছে নহয় আপোনালোকে কেনেকৈ আমাৰ সজিনাৰ চব্জি তৈয়াৰ হ'বলৈ ধৰিছে। এয়া এইটো বতৰত সজিনা খোৱাটো খুবেই উপকাৰী, খুবেই ভাল। গতিকে আমি গোটেইবিলাকে এই ট্ৰাই কৰাটো ভাল এই চব্জিখন।
এয়া আমি ইয়াত পানী অকণমান দি দিম। ঢাকন দিয়াৰ আগত আপুনি অকণমান সিজাৰ কাৰণে পানী দি দিছোঁ। পানী আৰু মানে সৰিয়হ বটা সেইখিনি একেলগে হেৰি কৰি দিছোঁ। তাত পানীখিনি দিয়াৰ পিছত আমি অকণমান লাৰি দি ইয়াতে ঢাকনি দি দিম, যাতে সিজে অকণমান। সিজিব লাগিব আলু আৰু চজিনাখিনি, গতিকে আমি অকণমান লাৰি দিছোঁ। লাৰি দি এতিয়া আমি অকণমান সময়ৰ কাৰণে ঢাকনি দি দিম। এয়া আমি ঢাকনি গুচাই দিছোঁ। ঢাকনি গুচাই দিয়াৰ পিছত এয়া হৈছে মানে গোটেই মিশ্ৰণখিনি মানে সৰিয়হৰ মিশ্ৰণখিনি লাগি ধৰিছে, গতিকে সিজি গৈছে বস্তুখিনি। আমি দেখিবলৈ পাইছোঁ যে সিজি গৈছে, গতিকে খাবলৈ হৈছে প্ৰায়, আমি খাব পৰা হৈছোঁ। আমি ঢাকনি দি থৈছোঁ প্ৰায় 4-5 মিনিটমান সময়, তাৰপিছত এনেকুৱা হৈ গৈছে। এতিয়া আমি আপুনি যদি ইচ্ছা কৰে পানী অকণমান দি দিব পাৰে, বা এনেকৈ আপুনি পৰিৱেশন কৰিব পাৰে দাইলৰ সৈতে, ভাত দাইলৰ সৈতে। আৰু আপুনি যদি অকণমান পনীয়া কৰিব বিচাৰিছে, অকণমান ইয়াত পানী এড কৰি দিব পাৰে। এয়া দেখিছে বন্ধু বান্ধৱীসকল, মোৰ চজিনাৰ চব্জিখন প্ৰায় তৈয়াৰ হৈ গৈছে। এয়া আমি এতিয়া খোৱাহে কথা আৰু খোৱাহে কথা আৰু। গতিকে আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকেও ঘৰত তৈয়াৰ কৰিব, যিহেতু এইটো বতৰত চজিনা খোৱাটো খুবেই ভাল। গতিকে আপোনালোকেও যেন ট্ৰাই কৰে। গতিকে শেষত মই ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ যদি ভাল লাগিছে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব।